স্পেচিয়েলি বাৰ্থডে কিবা এটা লৈ আহিব বুলি আৰু ময়ো মানে বাৰ্থডে কৰা বা কিবা এইটোক লৈ মানে একো ইমান ভবা নাই কিন্তু মৰ্ণিং টাইমত তেওঁৰ লগত মই এনেই মুখৰ পৰা ধেমালি কৰি আছিলোঁ তাৰ ভিডিঅ'টো অলৰেডি মই আপলোড কৰিছোঁ যদি চোৱা নাই তেতিয়াহ'লে আপোনালোকে চাই ল'ব ভিডিঅ'টো তেতিয়া গম পাব কি হৈ আছিলে মৰ্ণিং টাইমত তেওঁৰ লগত মোৰ এনেই মুখৰ পৰা ধেমালি কৰি আছিলোঁ আৰু মই ইমান তেওঁৰ পৰা এক্সপেক্টো কৰা নাছিলোঁ যে তেওঁ মোৰ বাবে বাৰ্থডে মোৰ কাৰণে বহুত স্পেচিয়েল বুলি ক'ব লাগিব কাৰণ মই জন্ম হোৱাৰ পৰা আজিলৈকে তেনেকৈ মই কোনো বাৰ্থডে কৰি পোৱা নাই কিন্তু এটা কথা ক'ম যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ তেতিয়া মোৰ লগৰ লগত বিনা কেকত মানে এনেই আমি পুৰি বনাই পিনি বাৰ্থডে বুলি খাইছিলোঁ তেনেকুৱা দিনবিলাক মনত আছে লগৰ লগত কিন্তু এনেকৈ কেক আনি মোৰ বাৰ্থডে কোনোবাই পাতি দিছে বা সৰুৰ পৰা মোৰ তেনেকৈ কোনো মনত নাই আৰু আমাৰ তেতিয়া সেইটো সময়ত তেনেকুৱা কোনো বাৰ্থডে বুলি হেৰি নাছিলে বিশেষ গাঁৱত আৰু আজিকালিতো বাৰ্থডেটো কেনেকুৱা জানেই কেনেকৈ চেলিব্ৰেশ্যন হৈ থাকে মানুহৰ কিমান সৰু মানে ডাঙৰ সকলোৰে মানে আজিকালি প্ৰায় বাৰ্থডে চেলিব্ৰেশ্যন কৰে কিন্তু মই মানে তেনেকৈ বিচৰা নাই যে মোৰ বাৰ্থডে চেলিব্ৰেশ্যন হওক বা তেনেকুৱা ধুমধামেৰে কিবা হওক কিন্তু বহুত আচৰিত কৰি দিলে আজি তেখেতে মোক আৰু মই কোৱাও নাছিলোঁ আৰু তেওঁ কৈ আছিলে চাবা গধূলি হ'লে মই কি কৰিম আনি দিছে যেতিয়া ভাল লাগিছে সুখী কাৰণ কোনোবাই মোৰ কাৰণে যে আজি বাৰ্থডে বুলি প্ৰথমবাৰ জীৱনৰ কেক আনি দিছে তেখেত এয়া মই দেখাই দিছোঁ এয়া আজি অলপ সোনকালেই আহিলে তেখেত ডিউটিৰ পৰা গুচি আহিলে অলপ সোনকালে মোক ক'লে আৰু আহি পালে সেই কাপোৰ লগোৱা এযোৰ ভালকৈ কাপোৰ চাপোৰ পিন্ধি লোৱা অলপ মূৰ চুৰ ফনিয়াই লোৱা বুলি ক'লে আৰু মই এনেকৈ আৰু কাপোৰ এযোৰ পটাপট পিন্ধি ল'লোঁ কেইটামান ফটো উঠাই দিলে তেখেতে আৰু এয়া কেক কাটো আৰু তেতিয়াহ'লে আনি দিছে মোৰ কাৰণে কেক আৰু এয়া তাৰপাছত ছোৱালী আৰু মই কাটিম তাইও বহুত ফূৰ্তি আমাৰ তেখেতে এয়া খুলিবলৈ আৰম্ভ কৰিছে কেনেকুৱা কেক লৈ আহিছে কি লৈ আহিছে ময়ো এতিয়ালৈকে দেখাই নাই এয়া খুলিব আৰু কি ওলাব বাৰ্থডে কেকটো কেনেকুৱা থেংক ইউ ছ' মাছ মোৰ কাৰণে ইমান বিশেষ কৰিলা আৰু আজিৰ দিনটোত অন্তত সোনকালে আহিলা আৰু আনি দিলা বহুত ধন্যবাদ থাকিল তোমালৈ ঠিক আছে তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰোঁ কেক কাটিব লাগিব এতিয়া নহৰৈ থাকিবতো নোৱাৰোঁ আৰু কাকো তেনেকৈ ইনভাইট কৰা নাই এইকাৰণে কাৰণ আমি বাৰ্থডে পতা নাই আৰু ছাডেনলি পটককৈ কেকটো তেওঁ লৈ আহিলে মোক কোৱা নাই এইটো প্লেনিং কৰি এনেই ৰাতিপুৱা সময়ত কৈ আছিলে চাবাচোন মই গধূলি বোলে কি কৰিম কিন্তু মই বিলিভ কৰা নাছিলোঁ আৰু তেনেকৈ মই বিচৰাও নাছিলোঁ যে বাৰ্থডে হওক বা কিবা এটা হওক বুলি কিন্তু লৈ আহিলে এতিয়া কেকটো কাটোঁ আৰু যোনে য'তে যেনেকৈ চাই আছে সকলোৱে আশীৰ্বাদ কৰিব যাতে মই জীৱনটোত কিবা এটা কৰি আগুৱাই যাবলৈ পাৰোঁ আপোনালোকৰ আশীৰ্বাদ মৰমে যাতে মোক আগুৱাই লৈ যায় আৰু বাৰ্থডেলৈ ইনভাইট নকৰিলেও আপোনালোকে বেয়া নাপাব কাকো তেনেকৈ মই ইনভাইট কৰিবলৈ নোৱাৰিলোঁ ছাডেনলি লৈ আহিলে যিহেতু কেকটো আপোনালোকে দেখি আছে ব্লগত আৰু যাতে ভৱিষ্যতে ইয়াতকৈ ডাঙৰকৈ ভাল ধৰণে যাতে বাৰ্থডে মানিব পাৰোঁ তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰি থাকিব আৰু আপোনালোকৰ আশীৰ্বাদ মৰম পালে মানে আগুৱাই যাম
মানে বাৰ্থডেটো বিশেষ এনেকুৱা স্পেচিয়েল ঢেৰ কিবাকিবি ক'ব নোৱাৰা নাই, জাষ্ট এয়া আৰু মাংস আৰু ভাত, আৰু তেখেতটো আজি নিৰামিষ ভোজী, আমিহে অকল এয়া খাই লওঁ।